এয়া গাৰোঘুলি, পশ্চিম গুৱাহাটীৰ গাৰোঘুলি। যোৱাকালি দুটা ভিডিঅ' সৰু সৰুকৈ মই আপোনালোকক দেখুৱাইছিলোঁ। আজি ভাবিলোঁ গোটেই গাৰোঘুলিখন অকণমান দীঘলকৈ আপোনালোকক দেখুৱাই দিওঁ। গাৰোঘুলিলৈ আহিয়েই প্ৰথমতে আপোনালোকে শুনা পাব পানীৰ শব্দ, পানীৰ নিজৰাৰ শব্দ। শুনকচোন পানীৰ শব্দখিনি। তাৰপিছতে এয়া নামি গ'লোঁ তলৰ ফালে, নিজৰাৰ ফালে নামি গৈ আছোঁ। যোৱা জানুৱাৰী মাহত আহিছিলোঁ। জানুৱাৰী মাহত আহোঁতে ইমান মানুহ ইয়াত তাৰমানে জেগা নাই পিকনিক খাবৰ কাৰণে, মানুহেৰে ভৰি আছিল। কিন্তু এতিয়া মানুহ নাই, যিহেতু পিকনিকৰ বতৰ নহয়। আৰু মানুহ নাই মানে আছে ল'ৰা ছোৱালী বহুত দেখা পাইছোঁ, ল'ৰা ছোৱালী ষ্টুডেণ্টবিলাকো আছে ইয়াত দেখা পাইছোঁ ইফালে সিফালে। আৰু MK আৰু মই আহিলোঁ ইয়াত, কিন্তু পৰিয়াল বুলিবলৈ ইয়াত কোনো নাছিলে। MK আৰু মই আহিলোঁ। খুব কম সময় লাগে আমাৰ ঘৰৰ পৰা, মাত্ৰ আধা ঘণ্টা লাগে। আৰু ইয়াৰ জোতা পিন্ধি আহিব নালাগিছিল, ভুল কৰিলোঁ। যিহেতু পানী আছে নিশ্চয় নামিম, বেলেগ দূৰ দূৰণিলৈকে হাৱাই চেণ্ডেলযোৰেই পিন্ধি যাওঁ। আজি কি বা ভাবি পেলাই জোতাযোৰ পিন্ধি আহিলোঁ, ক'ব নোৱাৰোঁ। আৰু ইয়াত ধুনীয়া পানী, নিজৰা, মনটো ভাল লাগি গ'ল। পানীখিনি দেখা পায়েই পানীখিনি চুইয়েই মনটো ভাল লাগি গ'ল। আৰু হয়তো কোনোবাই পিকনিক খাই গৈছে, জুই ধৰা ইয়াত দেখা পালোঁ। পিকনিক যেতিয়া আহিলেও কিন্তু ইয়াত পিকনিক খাব পাৰি দেই। অকল যে পিকনিকৰ বতৰতহে পিকনিক খাবলৈ আহিব পাৰি তেনেকুৱা নহয়। যেনেকুৱা সুবিধা আছে ইয়াত সকলো সময়তে চাগে পিকনিক খাবলৈ আহিব পাৰি। এনেকেই মই জঁপিয়াই ফুৰিছোঁ, এনজয় কৰিছোঁ। আৰু এটা কথা কি, বহুত পিছল। কিন্তু মই যেতিয়া শ্বিলঙত গাৰ্ডেন অফ কেভত গৈছিলোঁ, হাৱাই চেণ্ডেল পিন্ধিয়ে ঘূৰি আছিলোঁ, তাতে পিছল নাছিলে অলপো। মই প্ৰতিটো বস্তু চুই চাওঁ হাতেৰে, ইয়াতো চুই চাইছোঁ, বহুত পিছল কিন্তু। খুব সাৱধান কিন্তু, সৰু ল'ৰা ছোৱালী যদি লৈ আহে সাৱধান, কাৰণ ইমান পিছল। মোক MK অকণমান মাজে মাজে খং কৰি আছে যে বহুত পিছল, সাৱধান বুলি। ময়ো সাৱধানতা অৱলম্বন কৰিছোঁ। ভয় লাগে, যিমান হ'লেও বহুত পিছল দেখা পাই মোৰ যথেষ্ট ভয়ো লাগিছে। যদিও অকণমান এনেকৈ এনজয় কৰাটো মোৰ স্বভাৱেই, তাৰমানে জঁপিয়াই ফুৰি ভাল পাওঁ মই। এনেকৈ ভাল লাগিলে গোটেই পৰিৱেশটো। যথেষ্ট ঠাই আছে ইয়াত পিকনিক খাবলৈ, বহুত দীঘল। ইমূৰৰ পৰা সিমূৰলৈ মই গোটেইখিনি যোৱা নাই, আৰু যিখিনি পাৰোঁ মই সেইখিনিতহে ভিডিঅ' বনাইছোঁ। কাৰণ ইফালে সিফালে মানুহবিলাক আছে, কিছু ল'ৰা ছোৱালীবিলাক আছে, সেয়েহে মই মানুহ নোহোৱা জেগা চাই এনেকৈ অকণমান ভিডিঅ' বনালোঁ। গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু চাওকচোন, গৰম দিনতো ইয়াত যাব পাৰি, পিকনিক খাবলৈ ধুনীয়া ব্যৱস্থা আছে। আৰু এটা কথা কি, ইয়াতে সন্ধিয়া হ'লে হাতী ওলায়। হাতী সন্ধিয়া নহয়, তাতকৈ আগতেই ওলায়। আমাক ইয়াতে বেছি সময় থাকিবলৈ নিদিয়ে, সেয়েহে যিসকল যায় পিকনিক খাবলৈ সোনকালে যাব, সোনকালে ঘূৰি আহিব লাগিব। হাতী খুব বেছিকৈ ওলায়, আমি হাতী খোজ দেখাই পাই আছোঁ ইফালে সিফালে। আৰু এয়া আমি বেছি সময় ইয়াত নাথাকিলোঁ, খুব বেছি 1 ঘণ্টামান সময় থাকিলোঁ। দুপৰীয়া ভাত পানী খাই ওলাই আহিছিলোঁ 1:30মান বজাত। আৰু ইয়াৰ পৰা উভতি যাওঁতে 2:30মান বজাতে আমি ইয়াৰ পৰা উভতি গৈছোঁ। 3টামান বজাত যাই ঘৰে পালোগৈ। এনেকৈ অকণমান এনজয় কৰিলোঁ, যান্ত্ৰিকতাৰ পৰা অকণমান ওলাই আহিলোঁ, মনটো ভাল লাগিল। মোৰ অৱশ্যে গাটো যথেষ্ট বেয়া আছিলে, আৰু গা বেয়া থাকিলে অকণমান ওলাই আহিবলৈ চেষ্টা কৰোঁ মনটো ভাল লাগিব বুলি। আৰু পিকনিকৰ বতৰত আপোনালোকে ডাইনিং টেবুল আৰু চকী আনিব নালাগে। ইয়াতে শিলবিলাক ইমান ধুনীয়াকৈ আছে, শিলতে বহি ভাত খাব পাৰিব। ডাইনিং টেবুলৰ নিচিনা থ'বলৈ শিলবিলাক প্ৰকৃতিয়ে বনাই থৈছে, তাৰমানে ধুনীয়াকৈ। একদম খোৱা যোগাৰখিনি আনিলেই হ'ল। আমি যেতিয়া পিকনিক খাবলৈ আহিছিলোঁ তেনেকৈ ইয়াতে মোৰ ভিডিঅ' দিয়া আছে, আগৰ ভিডিঅ'। ধুনীয়াকৈ ডাইনিং টেবুলৰ নিচিনাকৈ তাতে থৈ পেলাই ভাত খাইছিলোঁ, বহিবলৈও শিলবিলাক ধুনীয়াকৈ আছে। এয়া মাজে মাজে ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। পিছে ফটো ভিডিঅ' উঠাটোৱেই চখ।
অকণমান মনটো ভাল লাগে। আৰু কিছু ইয়াত বহুত মোক বেয়াকৈও কমেণ্ট কৰে যে আপুনি অসমতে এয়া বিদেশত গ'লে কি কৰিব। অসমখনক তেনেকৈ ক'লে দুখ লাগে। ইমান ধুনীয়া ঠাই আমাৰ অসমখন, চাই শেষ কৰিব নোৱাৰি। বিদেশলৈ গ'লে বেলেগ কথা, অসমত যিহেতু অসমখন ধুনীয়া, য'লৈকে যাওঁ মই আপোনালোকক ধুনীয়াখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু দেখুৱাম। অসম ধুনীয়া, অসম আপোনালোকে আমি চাই শেষ কৰিব নোৱাৰোঁ আচলতে, ইমানেই আছে অসমত চাব লগা ধুনীয়া ঠাই। আৰু যিমান পাৰোঁ মই য'তে যাওঁ অকণমান ভিডিঅ' কৰি মই ভিডিঅ'বিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। সেয়েহে অকণমান বেয়াকৈ ক'লে দুখ লাগে অসমখনৰ বিষয়ে বিশেষকৈ। বাহিৰৰ পৰা অসমখন চাবলৈ মানুহ আহে আৰু আমি নিজেনো কিয় নাচাম বাৰু। এয়া মাজে মাজে এয়া গছৰ তলত বহিছোঁ, ইফালে সিফালে জঁপিয়াই ফুৰিছোঁ। এনেকৈ অকণমান সময় পাৰ কৰিলোঁ। মাজে মাজে কথা কোৱা নাই, পানীৰ শব্দবিলাক শুনিবলৈ দিছোঁ, নিজৰাৰ শব্দ। আৰু এনেকৈয়ে আমি 1 ঘণ্টা সময় থাকিলোঁ। আটাইতকৈ বেয়া লগা কথা, মোৰ কেমেৰাটো ব্লাৰ হৈ আছিলে, গম নাপালোঁ, বহুত ভালকৈ ভিডিঅ'বিলাক নাহিলে। এনেকৈ আমি 1 ঘণ্টা ইয়াত থাকি ঘৰলৈকে ঘূৰি আহিলোঁ। বাই বাই।